কি হলো ইমান? ভেবেলা বাপেকে কৈছে দৌৰ খেল পাতিম বুলি হয়নি কথাটো? কি দৌৰ খেল? মোৰ ফেভাৰিট হয়। মই দৌৰ খেলি বহুত ভাল পাওঁ। তেনেহ'লে দেৰি নকৰিবি, ব'ল। ময়ো যাম। তেনেহ'লে ব'ল দুটা। তেনেহ'লে দেৰি নকৰিবি, ব'ল। পিছে দৌৰ খেলখন ক'ত হ'ব? হ'ব আৰু ব'লচোন মোৰ পিছে পিছে, মই দেখুৱাই দিম নহয়। ব'ল ব'ল। ভেবেলা এইফালে আছোন। কি হ'লৈ তহঁতৰ? মানুহ লাকি কি সকামত আহিলি? একো সকামত অহা নাই। তহঁতৰ দেউতাই কৈছে দৌৰ খেল পাতিম বুলি হয়নি কথাটো? মই গম নাপাওঁ নহয়, দেউতাক সুধিব লাগিব ৰ। সুধ আকৌ তেনেহ'লে জল্দি। সুধিছো। দেউতা এইফালে আহচোন। কেলে মাতিছিলি হত? বৰ্তা আপুনি যে কৈছিলে দৌৰ খেল পাতিম বুলি কথাটো হয় নেকি? কেলে নহয়, ব'ল খেলোংগে এতিয়া। 3 ৰাউণ্ড হ'ব, যোনে জিকিব তাক দিম 1000 টকা। ব'ল পাৰ্টি ভাগ কৰোংগে। হ'ব বৰ্তা ব'লক। मेरे पीछे पीछे आ जाओ चल। गुलाबी चरिया लीला लीला लाल तेकतनी पतो आजा मंदिरानी खज। বৰ বেলেগ গান গাই থৈ গ'ল। যা তো সোনকাল যা, খেলৰ জেগাত যা, মই আহি আছো, ভাত কেইটামান খাই লওঁ যা। ব'ল যাওঁ আমি কেইটা। এতিয়াতো মই ক'লো 1000 টকা দিম বুলি, খালি এতিয়া মই কি কৰিম, কাৰণ সিহঁতে বহুত স্পীডত দৌৰে। এতিয়া মই এটা শিলগুটি তাত থৈ দিম, তেতিয়া সিহঁতে শিলগুটিটোত পৰি যাব আৰু মোৰ বেটুৱা আৰু মই জিকি যাম। দোস্ত আজিৰ কাৰণে ইমানেই, আমাৰ খেল ইয়াৰ পৰাই হ'ব আৰু এখন ৰেষ্টুৰেণ্টলৈকে আপোনালোকে অহা পাৰ্টত ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ পাব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু যিমান পাৰে কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই, টাটা চি।